পৰিস্মিতা ব্লগৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোক ভালে আছে? আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব যাই আছে, চাই থাকক। আমি বনাব গৈ আছোঁ নাৰিকলৰ লাড়ু। আজি ফাৰ্ষ্ট টাইম বনাম, মই আগতে বনাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম বনাম। তো চাই থাকক কেনেকৈ বনাই দেখাই আছোঁ। আমাৰ বিহু এতিয়া উঠিছে, বলক তাইক চাওঁ। আমাৰ বিহু সাৰ পালে নাৰিকল লাড়ু। এয়া নাৰিকল কাটি থোৱা আছে, মই বনাব নাজানো, মোক শিকাই দিব, শিকাই দিব। মই নাৰিকল লাড়ু আজিলৈ বনাই পোৱা নাই। এয়া নাৰিকল কাটি থোৱা আছে, ইয়াৰ পৰা লাড়ু বনাব। এতিয়া ৰুকি পেলাই নাৰিকল লাড়ু বনাম। বিহু শুই আছে এতিয়া। আজি আমি বনাই আছোঁ নাৰিকল লাড়ু। আজি ফাৰ্ষ্ট টাইম বনাম, বনাই পোৱা নাই আগতে, আজি ফাৰ্ষ্ট টাইম বনাম। নাৰিকল লাড়ু বনাম, চাই দিয়ক ভিডিঅ'টো। নাৰিকল কাটা হৈ গ'ল, এতিয়া চুকিব লাগিব। তাৰপিছত নাৰিকল লাড়ু বনাই আছোঁ, চাই দিয়ক ভিডিঅ'টো। এয়া আমাৰ নাৰিকল ৰুকা হৈ গ'ল, নাৰিকল হ'লেই আৰু এইটো লাষ্ট। এয়া গোটেইখিনি খালী হৈ গ'ল, নাৰিকলখিনি ৰুকা হৈ গ'ল। এতিয়া মোহাৰি দিছোঁ, যিখিনি ডাঙৰ ডাঙৰ হৈ আছে সেইখিনি যাতে সৰু হৈ যায়, তাৰ বাবে মোহাৰি দিছোঁ। এতিয়া জোখ অনুযায়ী চেনি দিছোঁ। 6টা নাৰিকল লৈছিলোঁ, সেইবাবে 6 কাপ চেনি দিছোঁ। 6 কাপ চেনি আৰু অকণমান দিছোঁ। সৰু হৈছিল সেইবাবে ডাঙৰ বাচন এটাত লৈ ল'লোঁ নাৰিকলখিনি, তাত সানিব দিগদাৰ হৈছিল। এতিয়া নাৰিকল আৰু চেনিখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত নাৰিকলখিনি ইয়াতে দি দিছোঁ। আমি নাৰিকলখিনি বহাই দিলোঁ। এতিয়া এইখিনি লৰাই থাকিব লাগিব, পানীখিনি শুকাব লাগিব। এতিয়া যিখিনি নাৰিকল আৰু চেনিৰ পানী ওলাইছে সেইখিনি শুকাব লাগিব, ভাজি থাকিব লাগিব নাৰিকলখিনি। আমি এতিয়া নাৰিকলখিনি ভাজি আছোঁ। এতিয়া লাড়ু বনাম, চাই থাকক ভিডিঅ'টো। লাড়ু বনোৱা দেখাই আছোঁ, নাৰিকল ভাজি আছোঁ। আজি ফাৰ্ষ্ট টাইম লাড়ু বনাম, কেনেকুৱা হ'ব দেখাম বাৰু। এতিয়া ভাজি আছোঁ নাৰিকলখিনি। আমাৰ নাৰিকল ভাজি হৈ গ'ল, এতিয়া ইয়াতে লাড়ু বনাম। আমাৰ নাৰিকল লাড়ু আধা হৈ গ'ল, আৰু কেইটামান বনাব আছে। নাৰিকল লাড়ু বনোৱা হৈ গ'ল। ইয়াত বিহু উঠিলে মই তাইক ল'লোঁ। নাৰিকল লাড়ু হৈ গ'ল, অকণমান বৰফি বনাই থৈ দিম। এইখিনি বৰফিৰ কাৰণে আমি থৈ দিছোঁ। কাটি দিম ঠাণ্ডা হ'লে। ইয়াতো পাউডাৰ ৰাখি দিছোঁ। আমাৰ বিহু টোপনিৰ পৰা উঠিলে, এতিয়া তাইক মই লৈ আছোঁ। বিৰিয়ানী। মোৰ মানে কি হৈছে, কেইদিনমানৰ পৰা বিৰিয়ানী খাবৰ বহুত ইচ্ছা যাই আছিল, ক্ৰেভিং হৈ আছিল বিৰিয়ানীৰ। তো আজি এওঁক ক'লোঁ, বিৰিয়ানী লৈ আহিলে, এতিয়া খাওঁ। বঢ়িয়া আছে, লেগ পিচ। আলু বিৰিয়ানীত কোনে আলু খাই ভাল পায়।
এতিয়া ৰাতি 11টা বাজিল। আমাৰ পিহু আজি খোৱাই নাই, তাই আজি চকুত টোপনিয়ে নাই। তাই আজি কলাত শুই থাকে, মানে বিচনাত থ'লে উঠে। সেইকাৰণে মই লৈ আছিলোঁ, সেইকাৰণে 11টা বাজিল, দেৰি হ'ল, ভাতে খোৱা নাই। এতিয়া ভাত খাব আহিছোঁ। এতিয়া তাইক দেউতাকে লৈ আছে, এতিয়া মই ভাতকেইটা খাওঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।